वेलकम बैक टू माय यूट्यूब चैनल नमस्कार আপোনালোক সকলোকে মোৰ यूट्यूब চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আজি 1 মাঘ 15 জানুৱাৰী সকলোলৈকে অকণমান দেৰিকৈ হ'লেও ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই এতিয়া আছোঁ চাদৰ ওপৰত একদম ঠাণ্ডা ঠাণ্ডা বতৰ এনে অকণমান চাদৰখনৰ ওপৰলৈ আহিবলৈ মন গ'ল মই তেনেকৈ ইমান চাদৰ ওপৰলৈ নাহোঁ কিন্তু কেতিয়াবা মন যায় মানে আহিবলৈ এপাক মানে ভাল লাগে আৰু আমাৰ মানে এই চাদৰ ওপৰৰ পৰা চাৰিওফালৰ ভিউটো বহুত বেছি ধুনীয়া লাগে সেইকাৰণে কেতিয়াবা আহোঁ আৰু মনটো কিবা এটা ভাল লাগি যায় সেইকাৰণে আহিছোঁ আজি বহুত দিন ব্লগ দিয়া নাই আপোনালোকৰ মাজলৈ সকলোৰে নিশ্চয় ভালে আছে মোৰো ভালেই বাৰু আজি আমাৰ মন্দিৰলৈ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব মহামৃত্যুঞ্জয় মন্দিৰলৈ তাৰ বাবে একদম ফুল প্ৰিপেয়াৰ্ড হৈ গৈছে আমাৰ ৰাইজ মানে ইমানেই বেছি গাড়ী ভিৰ হৈ যায় সেইকাৰণে তাৰমানে এতিয়াৰ পৰাই কনচিয়াছ হৈছে যেটো আমাৰ মন্দিৰলৈ সোমোৱা টাৰ্ণিং তাতে পুৰা একদম ৰছী বান্ধি কৰি দিছে গাড়ীবিলাক হয় এইটো পাৰে ৰখাব লাগিব নহয় সিটো পাৰে ৰখাব লাগিব নহ'লে যদি গাড়ী সোমাবলৈ দি দিয়ে তেতিয়া বহুত গাড়ী জাম লাগি যোৱাৰ পাছতে তাৰমানে গাড়ীখিনি ওলাই আহিব নোৱাৰে তাৰমানে সহজে সেইটো আমাৰ 1 জানুৱাৰীৰ দিনা হৈছিলে ইমানে বেছি গাড়ী ভিৰ হৈ গৈছিলে তাৰমানে বহুত সময় লাগে এখন গাড়ী মানে ওলাই কৰি আহিবলৈ সেইকাৰণে এতিয়াৰ পৰাই কনচিয়াছ হৈছে গাড়ীবিলাক যাবলৈ সোমাবলৈ দিয়া নাই কাৰণ এখন দুখন গাড়ী সোমাবলৈ দিলে গোটেই গাড়ী যেতিয়া মানে সোমাই যাব তেতিয়া মানে বহুত বেছি জাম লাগি গ'লে তাৰমানে এনেকৈ ওলাই আহিবলৈ টান লাগিব মোৰ চলাৰকেইডাল এনেকুৱা হৈ গৈছে কাৰণ ইফালৰ পৰা পোহৰটো মোৰ চকুত পৰি আছে গতিকে বহুত দিন আপোনালোকৰ মাজলৈ ব্লগ দিয়া নাই সেইকাৰণে ভাবিলোঁ সৰুকৈ ব্লগ এটা আগবঢ়াওঁ দিনটো কি কি কৰোঁ এনেই অকণমান আপোনালোকৰ লগত দেখাম থাকিম আজি আপোনালোকৰ সৈতে দিনটো গতিকে চাই থাকক মই এতিয়া আপোনালোকক দেখুৱাম মই মন্দিৰৰ সেইখিনি মানে পুৰা ট্ৰেফিক ৰখাই দিছে ন সেই গতিকে সেইখিনি মানে সেই দৃশ্যটো আপোনালোকক দেখুৱাম আৰু আমাৰ চাদৰ ওপৰৰ পৰা চাৰিওফালৰ ভিউটো আপোনালোকে এবাৰ চাওক একদম বতৰটো বহুত বেয়া বেলিটো নোলাওকৈ অকণমানকৈ ওলাইছে আৰু ইয়াৰ ৰছী বান্ধি দিছে আৰু এইখিনিতে নটিচ মাৰি দিছে আৰু গাড়ীবিলাকে যাবলৈ দিয়া নাই সৰু বাইক চাইকেল গৈছে বাৰু কিন্তু ডাঙৰ গাড়ীবিলাক তেনেকৈ যাবলৈ দিয়া নাই মই এতিয়া যাম তললৈ গতিকে তলত গৈ পেলাই আপোনালোকক দেখাইছোঁগৈ মোৰ কুকুৰ পোৱালিটো মই যে চাদৰ ওপৰলৈ উঠি আহিছোঁ তাকো তাৰমানে উঠি আহিব লাগে সি চিঞৰি আছে ককাই বকিলে সেইকাৰণে মনে মনে আছে চাগে সি মন চন মাৰি শুই আছে কিবা এটাতো সি কৰি আছে কাৰণ সি আজি গালি খালে গতিকে ব'লক তাক দেখাম চুবু Git. Oh. Ninilu, polo তোমাক নিনিলো হা কি হল নিদিয়ে ন এক মাললৈ পুষ্কাই যাব লাগিব এইটো মোৰ চুবু বেবিটো এফালে চোৱা নাপায় এইয়া তাক মানে খেলাব লাগে সি কুশন নাথাকে গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো আজি দিনটোত তেনেকৈ কি কাম কৰোঁ দিনটোনো মই কেনেকৈ পাৰ কৰোঁ কলেজ বন্ধ হৈ আছে কাইলৈ সোমবাৰ কাইলৈ দেওবাৰ পৰহিৰ পৰা কলেজ খুলিব কলেজ খুলিলেতো দিনটো কলেজতে ব্যস্ত হৈ যোৱা যায় গতিকে দিনটো ঘৰত থাকিলেতো কেনেকৈ কি কৰি থাকোঁ অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তেনেকুৱা মোৰ ব্লগ চাগে যোৱা নাই হয়তো গৈছিলে বহুত দিন আগত চাগে গৈছিলে ন বহুত দিন মই তেনেকুৱা একো ব্লগ মানে এনেকৈ ডেইলি ব্লগ দিয়া নাই হোম ব্লগ গতিকে ভাবিছোঁ আজি সৰুকৈ এটা ব্লগ আপোনালোকক দিওঁ বুলি গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে
মাহঁত মন্দিৰলৈ গৈছে, ফোন কৰিছোঁ আহাবলৈ অকণমান দেৰি হ'ব কাৰণে মই চাহ বনাওঁগৈ। ভাবিছিলোঁ মা আহিলে একেলগে মাৰ লগত চাহ খাম বুলি, কিন্তু মই আৰু ককাই চাহ কাপ খাই দিওঁ। যিহেতু মই কৈছোঁৱে দিনটো আজি আপোনালোকৰ লগত থাকিম, কি কি কৰোঁ দেখাম, গতিকে একদম চাহ বনাম সেয়াও দেখাম, গতিকে চাই থাকক। চাহ খাব ককাই? চাহ খাব? কিটচেনত সোমালোঁ, খিৰিকীকেইখন খুলি দিওঁ। মই খিৰিকীকেইখন খুলিহে কাম কৰি ভাল পাওঁ, লাইটৰ পোহৰত ইমান এটা মই ভাল নাপাওঁ, মানে দিনত আৰু দেই, দিনত লাইটৰ পোহৰত ভাল নাপাওঁ, ৰাতি হ'লেতো লাইটৰ পোহৰতেই কৰিব লাগিব বাৰু। দিনত তাৰমানে লাইটৰ পোহৰত ভাল নাপাওঁ, খিৰিকীখন খুলি দিয়াৰ লগে লগে কিবা এটা ভাল লাগে আৰু। গতিকে এতিয়া চাহ বনাম, চাহ খাম, গতিকে চাহ থাকক। চাহ তাহ খাই কৰি হ'ল, এতিয়া আগফালে বহিছোঁহি। মাহঁত আহি পোৱাহি নাই, এতিয়া চুবুক খাবলৈ দিম, খাবলৈ দি পেলাই, কাৰণ সি মানে মাতি আছে তাৰমানে, তাৰ ভোক লাগিছে চাগে, তাক খাবলৈ দিওঁ, খাবলৈ দি পেলাই চাওঁ কি কৰোঁ। আৰু এই ভিডিঅ'টোৰ শেষত মই চুবুৰ কেইটামান ভাল ম'মেণ্ট এড কৰি দিম, মানে তাৰ কেইটামান ভাল লগা ম'মেণ্ট। তাৰ এটা বহুত বেছি ভাল অভ্যাস আছে, সি যেতিয়া বাহিৰলৈ যায়, বাহিৰৰ পৰা যেতিয়া সি ভিতৰ সোমায়, সি বস্তুটোত ভৰিটো মুচিহে সি ভিতৰ সোমায়, কাৰণ মানে আমি বাহিৰলৈ গ'লে তাৰমানে বাহিৰৰ পৰা ভিতৰত সোমাওঁতে মানে বস্তাত ভৰি মুচি সি ভিতৰ সোমোৱা দেখে ন, গতিকে সিও সেইটো শিকিছে আৰু সি সেইটো কৰে, বস্তাটোত ভৰি মুচিহে সি ভিতৰ সোমায়। গতিকে সেই ম'মেণ্টটো মই ভিডিঅ' কৰি ৰাখিছিলোঁ, এই ভিডিঅ'টোৰ শেষত মই লগাই দিম, আপোনালোকে চাব পাৰিব। মা আহিলে আৰু এতিয়া মোক ক'লে ৰুটি ভাজিৰ লগত কিবা এটা খাবলৈ, মোক বনাবলৈ, গতিকে মই ভাবিলোঁ ময়ে বনাওঁ বুলি। গতিকে কি বনাওঁ আপোনালোকৰ লগত অকণমানকৈ শ্বেয়াৰ কৰোঁ। বহুত বেছি একো নহয়, মই আজি কেঁচা মটৰৰ চব্জি এটা বনাম, গতিকে আপোনালোকক সেইটো দেখাম, গতিকে চাই থাকক কেনেকৈ মই বনাওঁ। যিহেতু চিমনিটো চলি থাকিব, গতিকে আপোনালোকে মোৰ মাতটো ভালদৰে নুশুনিব, গতিকে আপোনালোকে চাই যাওক মই কি কৰোঁ। এতিয়া তেল গৰম হৈছে, মই ইয়াতে শুকান জলকীয়া আৰু পাঁচফোৰণ দিছোঁ, আৰু চব্জিটো বনাবৰ কাৰণে মই ল'লোঁ বিলাহী আৰু পিঁয়াজ আৰু অকণমান আদা নহৰুৰ পেষ্ট আৰু অকণমান দৈ মই এড কৰিম, আৰু অলপমান সিজোৱা আলু। ইয়াতে আপোনালোকে মচুৰ দালিও এড কৰিব পাৰে, মই মচুৰ দালি আজি এড নকৰোঁ, মই বেলেগ এদিন মচুৰ দালি এড কৰি পেলাই দেখাম, যিহেতু আজি একদম অকণমানকৈ বনাম, গতিকে মচুৰ দালি মই এড কৰিব বিচৰা নাই, গতিকে আপোনালোকে চাই থাকক। এতিয়া সিজোৱা আলুখিনি মই এড কৰি দিলোঁ, সিজোৱা আলুখিনি এড কৰা টাইমত মোৰ ভিডিঅ'টো মানে অন কৰিবলৈ মই পাহৰিলোঁ কেমেৰাটো। সিজোৱা আলুখিনি এড কৰি দিব, তিনি পিচ আলু, মই 3 পিচ আলু লৈছোঁ, তাৰে 2 পিচ মই টুকুৰা কৰি দিছোঁ আৰু 1 পিচ মই ভাঙি দিছোঁ। তাৰপাছতে আৰু পানীখিনি আপোনালোকে এবাৰতে নিদিব, অলপ অলপকৈ দিব, যিহেতু কেঁচা মটৰ মানে অলপমান সিজিবলৈ সময় লাগিব। এইটো বেলেগ মটৰ হ'লে আমি প্ৰেছাৰ কুকাৰত মানে সিজাই লওঁ, যিহেতু এইটো মটৰ ভাজি মানে সিজাব লাগিব, গতিকে পানীটো আপোনালোকে এবাৰতে দি নিদিব, অলপ অলপকৈ পানীটো দি যাব। যেতিয়া অলপমান পানী দিব, যেতিয়া সেইখিনি পানী শুহিব, তাৰপিছত আৰু অলপমান পানী দিব, তেনেকৈ অলপ অলপকৈ পানী দি যাব, আৰু তেনেকৈ মটৰটো সিজি যাবগৈ। আৰু লাষ্টত যেতিয়া আপোনালোকে গম পালে যে মটৰটো সিজিছে, তাৰপিছত আপোনালোকে অকণমান পানী দি পেলাই গোটেই পেষ্টখিনি মিলাই দি পেলাই
দুই মিনিটমান উতলতা দি পেলাই অফ কৰি দিব পাৰিব গতিকে চাই থাকক মই আগলৈ কি কৰোঁ ইয়াতে মচুৰ দালিটো অপশ্যনেল হয় আপোনালোকে মচুৰ দালিটো মন কৰিলে এড কৰিব পাৰে মচুৰ দালিটো এড কৰিলে মানে টেষ্টটো অলপমান বেছি হয় কিন্তু মচুৰ দালিটো ভালদৰে অলপমান সময় তিয়াই থ'ব লাগিব তিয়াই থোৱাৰ পাছতহে আপোনালোকে এড কৰিব পাৰিব নহ'লে ডাইৰেক্ট মচুৰ দালিটো এড কৰিলে ভাল নালাগিব অকণমান কোমলিবলৈ দিব মচুৰ দালিটো আজি মই এড কৰা নাই যিহেতু মই ভাইটি আৰু ককা আমি তিনিটাইহে খাম গতিকে ইমান মানে কৰা নাই আৰু মায়ে নাখায়েই গতিকে আমি কেইটাই খাম আৰু আলহী তুলসী আহিলে অকণমান তেতিয়া মানে হেৰিকৈ বনাওঁ আৰু বা কেতিয়াবা আমাৰ এই বস্তুটো খাবলৈ যেতিয়া আমি মানে বেছিকৈ মন যায় তেতিয়া অকণমান বাৰু মানে এনেকুৱা কিবা কিবি বস্তু এড কৰি পেলাই বনাওঁ আৰু কিন্তু এতিয়া নৰ্মেলি মানে ভোক লাগিছে ন গতিকে ইমান মানে হেৰি কৰি থকা নাই আৰু চিম্পলকৈ বনাই থৈ দিছোঁ সেয়াই মোৰ অলমষ্ট হৈ গৈছেগৈ আৰু অকণমান মটৰটো সিজিব লাগিব আৰু 5 মিনিটমান উতল অহাৰ পাছতে মই অকণমান দৈ এড কৰিম ভাজি থাকোঁতে পিঁয়াজ নহৰু আৰু বিলাহী পেষ্টখিনি যেতিয়া মই ভাজিছিলোঁ তেতিয়া মই 1 চামুচ দৈ এড কৰিছিলোঁ এতিয়া মটৰটো যেতিয়া অলমষ্ট সিজি যাব তেতিয়া মই 2 চামুচ দৈ এড কৰি পেলাই অকণমান পানী দি পেলাই 3 মিনিটমান উতলিবলৈ দি পেলাই মই গেছটো অফ কৰি দিম আৰু মোৰ মটৰ চব্জি ৰেডি হৈ যাব গতিকে আপোনালোকে চাব কৰি দিলোঁ এতিয়া মই বস্তুটো ফুল্লি মানে পানীটো শুকাই যাবলৈ দিম আৰু যেতিয়া বস্তুটো গ্ৰেভি টাইপ হৈ যাব মই তেতিয়া গেছটো অফ কৰি দিম আৰু মোৰ চব্জি ৰেডি হৈ যাব গতিকে আপোনালোকক ডাইৰেক্ট মই বাউলত লৈ দেখাই আছোঁ আমি আহিলোঁ আকৌ চাদৰ ওপৰলৈ আমাৰ টেংকিটোৱে কিবা কিবি অলপ প্ৰব্লেম দি আছে তাকে মই আৰু টুটুৱে চাবলৈ আহিলোঁ চুবুকো লৈ আহিছোঁ এতিয়া আমাৰ মেনেজ মাষ্টাৰ আহি পাইছেহি আহি পেলাই আমাক কৈছে তই ফটো উঠিবলৈ আহিছোঁ দে বোলে টেংকিত ঠিক কৰিবলৈ আহিছ আমাৰ মেনেজ মাষ্টাৰ মাতি থাকিলে এবাৰতে নাপাই যাক কোনোবা হয় আৰু এইটো চুবু ভুকি আছে তাক মানে এৰি দিব লাগে সি ঘূৰি ফুৰিব লাগে আৰু সি সেইটোৱে চিনি পায় গুড ইভিনিং এভৰিৱান অথনি দুপৰীয়া ৰুটি ভাজি খাই কৰি মই অকণমান শুলোঁ শুই পেলাই উঠা সময় হ'ল বাৰু বেছি সময় নুশুলোঁ যিহেতু CM আহিছিলে CM চাবলৈ যোৱা নাই বাৰু তেখেতক মাহঁত গ'ল মই নগ'লোঁ কাৰণ মানে মোৰ ভাইটিৰ এক্সাম গতিকে সি ঘৰতে আছে গতিকে তাৰ লগতে মই আছোঁ মই নগ'লোঁ মাহঁত গৈছে যদি মাহঁতে ভিডিঅ' কৰি আনে মই দেখাম বাৰু তো বেছি সময় হোৱা নহ'লে কাৰণ ৰাস্তাদি পূৰা গাড়ী গৈ আছে যে যেতিয়া মানে তেখেত আহি গৈছে তাৰমানে এটা বেলেগ মানে পৰিৱেশ হৈ গৈছে এইখিনিত আৰু অহাৰ টাইমখিনিত গতিকে মই ভিডিঅ' কৰি থৈছোঁ মই দেখুৱাম আপোনালোকক এতিয়া এনেই অকণমান ৰাস্তালৈ ওলাই যাওঁ চাই আহোঁগৈ কি ককাই কৈছে ৰাস্তাত বোলে বহুত মানুহ বোলে একদম জাম লাগি গৈছে বোলে তাকে অকণমান ৰাস্তালৈ ওলাই যাওঁ গতিকে চাই থাকক আপোনালোকে এইটো কাৰণে তাতে ভিতৰতে থাকিব দিছিল মুখত মাস্ক মোৰ নাকটো উশাহ ল'ব পৰা নাই গুচাই দিছোঁ চম্পা সেই ভণ্টি বিচাৰি
11:30 12টা বজাত পাইছিলোঁ মোটামুটি চলি গৈ আছে আৰু দিন ৰাতি গৈ আছে চবকে সন্তুষ্ট কৰে না চবকে সন্তুষ্ট কৰে আকৌ বিমুখ নকৰে দাদা চবৰে লগত চেল্ফি বুজিছা বুজিছা টেষ্টমেণ্ট দিব নেকি মোবাইল লৈ দিছে গাড়ী লাইনটো চাওঁ ৰাস্তাটোত কিমান গাড়ী বা এই কেমেৰামেন উঠাব লাইনটো চাওক গাড়ী মোবাইলটোবিলাকে মানুহ লাইন কে লাইন আহিছে এতিয়া চাওক হেৰি পুলিচৰ গাড়ী সেই দেখো এইখন জালনী দি গৈছে নাই যোৱা ইমান গাড়ী দিছে এইখনটো নহয় এই নভাত যাব ইয়াত নাযায় এইখনত কিমান ৱাৰলেছ দেখিছে এই ৱাৰলেছো দেখিছে কিমান গাড়ী দৌৰি আছে মাৰি গৈ থাক চাই থাক চব একেই গাড়ী এক কোম্পানী ভিডিঅ'ৰ পৰা দেখিছে এম্বুলেঞ্চ দিছে চাই চকুবিলাক বিষাই গৈছে গাড়ীবিলাক তামাম গাড়ী আহিছে দেই আমাৰ ঘৰলৈ বাহত আহিছে বিহু খাবলৈ আহিছে এইটো আমাৰ ধুনুন হাই কৈ দিয়া চবকে হাই কৈ দিয়া ভাইটি চোলাতে মোৰ চোলাতে একেই তোমাৰতো বেছি লাল মোৰতো কম ইহঁতক দেখুৱাম আমাৰ চুবু পাগল হৈ গৈছে ককাই মানে তাক লৈ আছে যে তাক লোৱা নাই গতিকে মানে সি একে পাগল হৈ আছে ভুকি এয়া আমাৰ আলহী ভিনদেউ এয়া আমাৰ ষ্ট'ৰমত তামোল খোৱা পাৰ্টি হাই হেপী বিহু কৈ দে চবক হেপী বিহু কৈ দিয়া মা হেপী বিহু এতিয়া ইহঁতকেইটাক দেখুৱাম বলক সিহঁতৰ উৎপাতবিলাক যিহেতু মই কৈছিলোঁ যে ভিডিঅ'টোত মই চুবৰ কিছুমান ফানী মুমেণ্ট এড কৰি দিম বুলি আৰু তাৰ ফানী মুমেণ্টবিলাকৰ ভিতৰত এইটো এটা সি ঔষধ খোৱা টাইমত সদায় এনেকুৱা ৰিয়েক্ট কৰে বহুত বেছি অভাৰ এক্সাইটেড হৈ থাকে সি যেতিয়া আমি ঔষধৰ বটলটো হাতত লওঁ আৰু তাৰ পাছতে তাৰ এনেকুৱা এখন কাণ্ড আৰম্ভ হৈ যায়
আমাৰ চুবুৰ আৰু এটা ভাল মানে অভ্যাস হৈছে সি সদায় বাহিৰৰ পৰা ভিতৰত সোমাওঁতে সদায় ভৰিকেইটা এনেকৈ মুচি লয় নাজানো সি চাগে আমি মুচা দেখে আৰু তাৰ পৰাই সি এনেদৰে শিকি এইটো কাম মানে অভ্যাস কৰিবলৈ লৈছে আৰু এয়া তাৰ সৰু সুৰা ধেমালিবিলাক যিবিলাকে আমাৰ লগত মাজে সময়ে কৰি থাকে এয়া আমি যেতিয়া মই আৰু মা যেতিয়া চকীখনত বহিম আৰু তেতিয়া সি আহি পেলাই মই ভৰিকেইটাৰ ওচৰত এনেদৰে আহি পেলাই উঠি লয়হি আৰু তাক এনেদৰে ধুলাব লাগে মই যিহেতু আপোনালোকক কৈছিলোঁৱেই যে মই দিনটো কি কৰোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি গতিকে মই দিনটোত কৰা কামৰ ভিতৰত মানে এনেকৈ বন্ধৰ দিনত মই দিনটোত কৰা কামৰ ভিতৰতো এইটো এটা মই ৰিলছ বনাওঁ ভাল পাওঁ বনাই আচলতে মই এক্টিং কিবা এটা ভাল পাওঁ আৰু কৰি সেইকাৰণে এইবিলাক কৰি থাকোঁ গতিকে এতিয়া মই ৰিলছ বনাবলৈ ৰেডি হ'লোঁ গতিকে কেইটামান ৰিলছ বনাম যদিহে ৰিলছকেইটা মোৰ ভাল লাগে যদিহে ভাল হয় তেনেহ'লে মই ভিডিঅ'টোৰ শেষত মোৰ ৰিলছকেইটা লগাই দিম আজি কৰা আপোনালোকে চাব গতিকে মই এতিয়া ৰিলছকেইটা বনাই ল'ম বনাই পেলাই আপোনালোকক লগ পাই আছোঁ পিছে বেয়া লগা নাই মই বেয়া পোৱা নাই ধুনীয়া ছোৱালীক বাৰু কোনে বেয়া পায় আপোন ভাবি সপোন দেখো ৰিলছ বনাই হৈ গ'ল এতিয়া কাপোৰযোৰ সলাই পেলাই মই পাকঘৰত যাওঁ মই ভাত বনাওঁগৈ মাৰ গাটো ইমানকৈ ঠিক নাই গতিকে ময়ে ভাত বনাম কি বনাম নাজানো কিবা এটা বনাম আৰু মাক সুধিম কিবা বনাব কয় বনাম আৰু গতিকে আজি ব্লগটো ইমানতে সামৰিছোঁ দিনটো কি কৰিলোঁ কি নকৰিলোঁ অকণমানকৈ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ বহুত দিনৰ মূৰত এটা ব্লগ আপোনালোকৰ মাজতে আগবঢ়াই দিছোঁ আশা কৰোঁ আপোনালোক সকলোৱে মোৰ ভিডিঅ'টো চাই ভাল পালে যদিহে ভাল পায় তেনেহ'লে প্লিজ লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা ন'টিফিকেশ্যন বেলটো অন কৰি দিব যাতে মই যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোক ন'টিফাই হৈ যায় আজিলৈ ইমানেই গুড নাইট বাই বাই